Hey everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলোৰে ভালে বৰ্তমান মোৰো ভালে। বতৰটো আজি বৰটা ভাল নহয় দেখুৱালো অলৰেডি আপোনালোকক। বাকি এতিয়া মই যাম কলেজলৈ। আজি আমাৰ কলেজত ফাংচন আছে। স্পৰ্টছ উইক হৈ আছিল আজি লাষ্ট ডে আজি ফাংচন হ'ব। গতিকে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ নে কি কয় আৰু মেমৰি হিচাপে মোৰ চেনেলটোতে থাকি যাব আৰু নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। বাকী স্পৰ্টছ উইক হৈ আছে এবাৰ মই পাৰ্টিচিপেট কৰা নাই মন যোৱা নাই এবাৰ কৰিবলৈ নেক্সট ইয়েৰ কৰিম বুলি ভাবিছোঁ। ওলাই যাম আৰু অলপ পাছত লাহেকৈ বতৰটো বেয়া কি হয় নাজানো। গতিকে ভিডিঅ'টো একদম ফাৰ্ষ্টৰ পৰা শেষলৈকে একদম স্কিপ নকৰাকৈ চাব দেই। কলেজলৈ গৈ থাকোঁতে বাক লগ পাইছিলোঁ ৰাস্তাত। গতিকে বায়ে মই মাইনা ফাষ্ট ফুডত গৈ এয়া খাই আহিলোঁ। খাই বৈ তাৰ পৰা ডাইৰেক্ট কলেজলৈ গ'লোঁ।
সাধা খাইছে সাধা আছে উৎসৱ সাধা গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব আগতে কৈছোঁ যিহেতু আৰু লাষ্টত কেইখনমান ফটো এটাচ কৰি দিছোঁ মেমৰি হিচাপে থাকি যাব আৰু কিনো নহয় জানো গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই